দিনটোত কেইবাটাও এনেকুৱা কল যিকেইটা কলে আমাক বহুত বেছি অশান্তিৰ সৃষ্টি কৰে 2 মিনিটৰ মূৰে কল আহে আৰু এই স্প্যাম কল সমূহৰ পৰা গোটেই পৃথিৱী আজি একেবাৰে চিন্তাত পৰি গৈছে পৃথিৱী আজি অশান্তিত আছে কিন্তু মই যদি কওঁ আপোনালোকক যে এই স্প্যাম কলসমূহ বন্ধ কৰাৰ এটা ধুনীয়া ৰাস্তা আছে নমস্কাৰ বন্ধুসকল মই প্ৰীতম ফুকন সকলোকে স্বাগতম জনাইছো লাৰ্নিং উইথ প্ৰীতমৰ এটি নতুন ভিডিঅলৈ আজি এই ভিডিঅটোত মই আপোনালোকক কম স্প্যাম কলসমূহ আপোনালোকে কিভাৱে ব্লক কৰি ৰাখিব পাৰিব আৰু ইয়াৰ যেটো ৰাস্তা হেতু হৈ গল এক্টিভ ডিএনডি এক্টিভেশনৰ কাৰণে আপুনি আপোনাৰ ফোনত থকা মেছেজৰ ইউজ কৰিব পাৰে জাস্ট আপোনাৰ ফোনৰ মেছেজটো খুলি লওক আৰু এটা নিউ মেছেজত টাইপ কৰক *0 আৰু এই গুটেকিটা আপুনি ক্যাপিটেলত টাইপ কৰিব লাগিব আৰু সেন্ড কৰক 1909 ত লগে লগে আপোনাৰ ডিএনডি সাৰ্ভিসটো এক্টিভ হৈ যাব আৰু আপুনি এটো ফোন কৰিও কৰিব পাৰে আপুনি 1909 ত কল কৰিব আৰু কল কৰি আপুনি আপোনাৰ ডিএনডি সাৰ্ভিসটো এক্টিভ কৰিব পাৰিব দ্বিতীয়তে এক্টিভ ডিএনডি থ্ৰু নেটৱৰ্ক প্ৰভাইডাৰ আপুনি আপোনাৰ নেটৱৰ্ক প্ৰভাইডাৰৰ আপুনি ডিএনডি এক্টিভ কৰাব পাৰে লাগিলে আপুনি পোষ্টপেড হওক লাগিলে আপুনি প্ৰিপেড কাস্টমাৰ হওক গোটেই নেটৱৰ্ক প্ৰভাইডাৰে আপোনাক এই যেটো ডিএনডি সাৰ্ভিস এক্টিভ কৰাৰ সুবিধা দিয়ে মাত্ৰ আপুনি তলৰ যিকিটা স্টেপ হেকিটা আপুনি ফলো কৰিব লাগিব পোন প্ৰথমতে আপোনাৰ নেটৱৰ্ক প্ৰভাইডাৰ ডিএনডি ৱেবসাইটত যাওক আৰু তাত গৈ আপোনাৰ 10 ডিজিটৰ মোবাইল নাম্বাৰটো এন্টাৰ কৰক ইয়াৰ পাছত আপুনি এটা ওটিপি পাব আৰু সেই ওটিপিটো দিয়াৰ পাছত আপুনি ষ্টপ অল বুলি এটা নিউ স্ক্ৰিন দেখা পাব আৰু আপুনি তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিএনডি সাৰ্ভিসটো এক্টিভ হৈ যাব আৰু গুটেবোৰ ষ্টপ হৈ যাব আৰু এইটো এনেকুৱা এটা উপায় যেটো দ্বাৰা আপুনি ডিস্টাৰবেন্স ফ্ৰী এটা এক্সপেৰিয়েন্স লব পাৰিব আপোনাক কোনেও ডিস্টাৰ্ব নকৰে আলটু ফালটু কল কৰি পেলাই সো আই হোপ আপোনালোকৰ ভিডিওটো ভাল লাগিলে কথাখিনি বুজি পালে এনেকুৱা ধৰণৰ ইনফৰমেশন বিলাক পাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু ভিডিওটো যদি লাইক কৰা নাই লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে শেয়াৰ কৰি দিব যাতে সকলোৱে এনেকুৱা স্প্যাম কলখিনি লৈ পেলাই যিখিনি আমনি পাই আছে তেওঁলোকে এই সাৰ্ভিসটো এক্টিভ কৰিব পাৰে আৰু শান্তিময় এটা জীৱন কটাব পাৰে